কিমান হৃদয় মনৰ হ'লে আচলতে মানুহে এনে কাম কৰিব পাৰে। চাওক, মাত্ৰ 10 দিনৰ এটা সন্তানক ঘৰত এৰি থৈ মাক গৈছিল খাদ্যৰ সন্ধানত, আৰু সি আচলতে যি ওলাই গ'ল মাক আৰু ওলাই গ'ল, আৰু কেতিয়াও আচলতে ঘৰলৈ উভতি নাহিল, কিয়নো কোনোবাই দুৰ্বৃত্তই আচলতে মাকক হত্যা কৰি সৌ বাহনিখনতে পেলাই থৈ গ'ল, আৰু আমি কথাটো গম নাপালোঁ। এতিয়া আপুনি আচলতে ভাবি চাওক যে এটি 10 দিনৰ সন্তান, সেই আচলতে সন্তানক আমি কেনেকৈ বুজাম। চাওক, ছাগলজনী অনা মাত্ৰ 1 মাহ হৈছিল, আৰু 1 মাহ হোৱাৰ পিছত ছাগলজনীয়ে এটা পোৱালি জন্ম দিছিলে, আৰু পোৱালিটো জন্ম দিয়াৰ পিছত প্ৰায় 10 দিনৰ পাছত তাইক ঘাঁহ খাবলৈ বুলি যি ওলাই গ'ল আৰু তাইক কেতিয়াও ঘৰলৈ অহা নাছিলে। আৰু আমি বহুত আচলতে বিচাৰ খোচাৰ কৰিছিলোঁ, যদিও ছাগলজনী আমি পোৱা নাছিলোঁ। আৰু যিখন মই বৰ্তমান বাহনিত উপস্থিত আছোঁ, আচলতে সেইখনতো তাইক আমি বহুত বিচাৰ খোচাৰ কৰিছিলোঁ, কিন্তু কোনো আচলতে সুমান পোৱা নাছিলোঁ। কিন্তু আজি অৱশেষত আজি তাই মৃতদেহটো আমি আচলতে এই বাহনিখনতে পাবলৈ সক্ষম হ'লোঁ। আচলতে তাৰ পৰা মোৰ এটা কথাই ডাউট হয় যে ছাগলজনী কোনো শিয়ালে হত্যা কৰা নাই, ছাগলজনী কোনো আচলতে বাঘে হত্যা কৰা নাই, ছাগলজনী মানুহে খাইছে, আৰু খাই পেলানি আচলতে যিখিনি অৱশিষ্ট থাকে সেইখিনি আহি এইখন হাবিতে পেলাই থৈ গৈছে, আমাক আচলতে বিভ্ৰান্ত কৰিবলৈ যে শিয়ালে খাইছে বুলি। ঠিক আছে, একো নাই, কিন্তু এটা কথা মই ক'লোঁ যে কোনোবাই আচলতে কিবা এটা কাম যদি কৰে তাত আচলতে হিংসা কৰি একো লাভ নাই। আজি এজনী ছাগলী খালে, হয় মোৰ 5,000 দি আনিছিলোঁ, মোৰ অলপ হ'লেও আচলতে লোকচান হৈছে, কিন্তু মই এজনী আকৌ আনিম। কিন্তু যি ঘৰে আচলতে মাংসটো খাইছে সেই ঘৰক মই আচলতে এটা কথাই ক'ম যে আপুনি এজনী ছাগলী ইমান কষ্ট কৰি অনাৰ পিছত, আচলতে লোকৰ ঘৰত হাজিৰা কাম কৰি এজনী ছাগলী অনাৰ পিছত যদি আপোনাৰ ছাগলীজনী মৰি যায়, তেতিয়া আপুনি গম পাব যে আপোনাৰ আচলতে দুখটো কিমান লাগে। নিশ্চয় আপুনি ওপৰতে মাংসটো পাইছে আৰু এনজয় কৰিছে, সেইকাৰণে হয়তো আপোনাৰ মনটো অলপো বেয়া লগা নাই। কিন্তু মই আপোনাক এটা কথাই কওঁ যে নিজে কিবা এটা কৰিবলৈ চেষ্টা কৰক, লোকক দেখি আপোনালোকে হিংসা নকৰিব। কাৰণ চাওক, মোৰ সেইটো কাৰণে ডাউট লাগিছে, কাৰণ যিদিনাখন ছাগলজনী হেৰাইছিল সেইদিনাখনো আমি এইখন বাহনিতে বহুত বিচাৰ খোচাৰ হৈছিল, কিন্তু আমি পোৱা নাছিলোঁ। হঠাৎ আজি কেনেকৈ ছাগলজনী আচলতে অৱশিষ্টটো ইয়াত আহি পাইছেহি, আপোনালোকে কওক। নিশ্চয় এইটো মানুহৰে কাম। মৰমৰ যিজনী মই আনিছিলোঁ ছাগলী, সেইজনীয়ে চাওক কেনেকৈ আচলতে শুই আছে, কাৰণ এই বাহনিখন আমাৰ ঘৰৰ ওচৰৰে হয়। যদি ছাগলজনীয়ে শিয়ালে ধৰোঁতে চিঞৰিলেহেঁতেন, নিশ্চয় আমি শুনা পালোঁহেঁতেন, কিন্তু আমি একো চিঞৰ বাখৰ শুনা পোৱা নাছিলোঁ। আৰু শিয়ালে চাওক এনেকৈ ঠেং ভৰি আপোনাৰ এৰি থৈ নাযায়, চাওক এনেকৈ আপোনালোকে ঠেং ভৰি শিয়ালে কেতিয়াও এৰি থৈ নাযায়, চব খাই আপোনাৰ আদায় কৰিব, কিন্তু ইয়াত আপোনাৰ অকল ঠেংকেইটা আছে। আচলতে তাৰ পৰাই সেইটো কথা স্পষ্ট যে কোনোবা এইটো ওচৰৰ মানুহৰ কাম হ'ব, যিয়ে নেকি মাংসটো খাই আচলতে তাৰ অৱশিষ্টখিনি ইয়াত পেলাই থৈ গৈছে।